কেতিয়াবা কি হয় জানে কোনোবাই যদি আপুনি ভবা মতে বিহেভ কৰা নাই বা তেওঁৰ বিহেভিয়াৰত আপুনি চেঞ্জ পাইছে বা বিহেভিয়াৰ অকমান পৰিৱৰ্তন হৈছে সেইটো একচুয়ালি কেতিয়াবা আপোনাৰ একশনছ বা ৰিয়াকশনছৰ ওপৰতো ডিপেন্ড কৰে মানে আপুনি কেনেকৈ তেওঁক ৰিয়েক্ট কৰিছে বা আপুনি কেনেকৈ তেওঁক বিহেভ কৰিছে সেইটোৰ ৰিয়াকশনত তেওঁৰ বিহেভিয়াৰটো পৰিৱৰ্তন বা সলনি হৈ যায় গতিকে সদায় যে কোনোবা ভুল হ'ব তেনেকুৱা একো নহয় কেতিয়াবা আপোনাৰ বিহেভিয়াৰ আপোনাৰ ৰিয়াকশনত বা আপোনাৰ একশনেও কাৰোবাক তেনেকৈ হয়তো বিহেভ কৰিবলৈও বাধ্য কৰাই দিব পাৰে গতিকে কাৰোবাক ভুল বা কাৰোবাক বেয়া বুলি কোৱাৰ আগতে বা কাৰোবাক দোষাৰোপ কৰাৰ আগতে নিজৰ একশনছখিনিও চাবচোন যে আপুনি কেনেকৈ তেওঁক বিহেভ কৰিছে আপুনি কেনেকৈ তেওঁক কথা কৈছে আপুনি কেনেকৈ ৰিয়েক্ট কৰিছে কেতিয়াবা আপোনাৰ ৰিয়াকশনৰ ৰিজাল্টটো হ'ব পাৰে তেওঁৰ বিহেভিয়াৰ সো অলপমান নিজৰ একশনছ ৰিয়াকশনছ আৰু বিহেভিয়াৰকো ষ্টাডি কৰি চাবচোন